বন্ধু-বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান আছোঁ এতিয়া মই পদুমণি দলঙত। মোৰ লগত আছে এইপিনে ধন আছে, তাৰপৰা এইপিনে আছে দেৱজিত। এতিয়া আমি বৰ্তমান যাম সুবনশিৰি নদী। আপোনালোকক সুবনশিৰি নদীৰ ভিউটো দেখুৱাব চেষ্টা কৰিম। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বৰ্তমান এতিয়া আমি আহি পাইছোঁ এই কাটৰি চাপৰি এই জেগাখনৰ নাম আহি আছে ধন। আমি এতিয়া পাইছোঁ এই ভৰতপুৰ, আৰু বেছি দূৰ নহয় ইয়াৰ পৰা। আৰু কিমান যাব লাগিব? বেছি দূৰ নাই, অকণমান গ'লে সুবনশিৰি নদী পাম। দেখুৱাম তাৰ ভিউ কেনেকুৱা। এইখন কি জেগা? ঘৰত ফাইনেলি এতিয়া আমি আহি পাইছোঁ এই সুবনশিৰি নদী। ভিউ দেখা, কি ধুনীয়া বতাহ মাৰি আছে, বডি উলিয়াই আছে পুৰা। ইয়াত বস্তু এটা বনাই আছে, আপোনালোকক দেখুৱাইছোঁ, বেক কেমেৰাত দেখুৱাই আছোঁ। এইটো নদীৰ মাজত সুবনশিৰি, এইটো কি NSPC বনাই আছে ন? NSPC খুঁটা বনাই আছে। আমি পাই লৈ এতিয়া বহি আছোঁ, স্কুটিতে বহি আছোঁ, ভৰি চৰি তোলাই। আৰু কি ধুনীয়া হাৱা মাৰি আছে। এইখনে হৈছে সুবনশিৰি নদী। আপুনি যদি বগী নদী, এইটো কি কয়, কাটৰি চাপৰি ন? কাটৰি চাপৰিৰ পৰা বেছি দূৰ নহয়, মই তালৈকে আহিছিলোঁ। আহিব, ইয়াৰ পৰিৱেশটো চাই যাবহি। আৰু ইয়াত বহি থাকিলে মানে গৰম দিনত আহিতো আৰু ভাল লাগিব, একেবাৰে বতাহ মাৰিয়ে থাকে। চ' গাইজ, ভিডিঅ'টো ভাল পালে যদি প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আৰু অকণমান ছাপোৰ্ট কৰিবা, ভিডিঅ'বোৰ অকণমান শ্বেয়াৰ কৰি দিবা। আৰু যাতে 1K জল্দি লাগে, সেইটোৱে আশা কৰোঁ আৰু। চ' গাইজ, বাই বাই।